সুবন্তী দেউৰীৰ কথাৰে এটি অনুভৱ। (1987 চনত সমীৰে লিখা চিঠিখন)। মৰমৰ জানো, তুমি এতিয়াও মোৰ লগত অভিমান কৰি আছা। মোৰ বিষাদৰ হালধীয়া অৰণ্যখনত কেতিয়ানো সেউজীয়া বৰষুণ হৈ গান গাবা। মই এতিয়াও নৈখনৰ কাষতে ৰৈ আছোঁ, বুকুত এথোপা কহোৱা সাৱটি আনিবা বুলি। কিয় জানো বাৰে বাৰে বুকুৰ ঠিকনা হেৰুৱাওঁ দূৰৈ বাহিৰখনত। দুখী হৈ পৰোঁ কৃষ্ণচূড়াৰ আবেলি বতাহজাকত। দুখৰ মালিতাবোৰে কবিতাৰ ছন্দহৰ বুকুত সাৱটে। অভিমানৰ অনুৰাগবোৰে কজলা ৰং বুকুত বান্ধি দিক চলৈ ঢাপলি মেলে। আকাশলংঘী মেঘৰ নীল পয়তাই জোনাকী পৰুৱাই তোমাৰ ওঠৰ মৌন ভাষা বুজাই দিয়ে। বুকু গচকি যোৱা অসূয়া মুহূৰ্তবোৰে বাট বিচাৰি অসহায় হৈ পৰে। সুখৰ আৰু দুখৰ সমষ্টিয়েই নহয় জানো জীৱন? শীতে লঠঙা কৰি তোলা গছ পিৰিখৰ বুকুলৈও বহাগে ন কুঁহিপাত কঢ়িয়াই আনে। জীৱন কাৰো বাবে ৰৈ নাথাকে, ঠিক তেনেদৰে ৰৈ নাথাকে সময়। প্লিজ, মই ভালপোৱা ৰঙা শাড়ীখন পিন্ধি ৰঙা লিপষ্টিক লৈ আকৌ আহা মোৰ ওচৰলৈ, সদায় মেলাৰ দৰে চুলি মেলি। তেতিয়া যে তোমাক অপূৰ্ব লাগিব। ইতি তুমি পাহৰি যোৱা